সকলোকে নমস্কাৰ মোৰ এই নতুন ব্লগটোলৈ আৰু এই ক্ষেত্ৰত মই আপোনালোকৰ পৰা বহুত সাপোৰ্ট লাগিব আপোনালোকে মোক হেল্প কৰি যাব একচুয়ালি মই ফাৰ্স্ট ব্লগটোৰ দিনাই এই মাস্কটো ইউজ কৰিব লগা হৈছে একচুয়ালি মোৰ এটা প্ৰবলেম আছে মই সাইনাস মোৰ বহুত আছে মানে সো ডক্টৰ মোক পাৰ্মিশন দিছে যে এনি টাইম মাস্কটো ইউজ কৰিবা বুলি সেইকাৰণে মই আজি মাস্ক পিন্ধিয়ে আপোনালোকৰ প্ৰথম ব্লগটোলৈ আহিছোঁ একচুয়ালি আহিব নালাগিছিলে মাস্ক পিন্ধি হয় নাই নেক্সট এদিন খুলি দেখুৱাম আৰু আশা কৰিছোঁ আপোনালোকে মোক অলপ হেল্প কৰিব বুলি এই চোক কিমান ধুনীয়া পৰিৱেশ ফুল গ্ৰীণ মানে ইয়াত ধান ভৰু ধান কাষতে আছে বহুত ডাঙৰ মানে আই থিংক 2 বিঘা মান হ'ব নেকি এটা পিছাৰি আছে পিছাৰি কাহে কাহে এসো কলগছ ৰুই থৈছে আৰু মোৰ তেনেই ওচৰত আছে ইয়াত প্ৰায় 2 বিঘা মান হ'ব নেকি এয়া মাকৈ কোনে কোনে মাকৈ খাই ভাল পায় কমেন্ট কৰিব আৰু আশা কৰিছো মই আৰু আপোনালোকক ভাল ভাল ভিডিও দি যাম এয়া মাত্ৰ ষ্টাৰ্ট হয় ওকে বাই